অসমৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ মাজলৈ আহিছে ভাল খবৰ। অসম চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে প্ৰথম শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ পঢ়ি থকা সকলো ছাত্ৰ-ছাত্ৰীক চৰকাৰে দিব জলপানী আঁচনি। কি এই জলপানী আঁচনি? এই আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কি ধৰণে ধন লাভ কৰিব? এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে কিমান টকাকৈ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব? এই আটাইবোৰ কথা আজিৰ এই ভিডিঅ'টিত আপোনালোকক জনাই যাম। লগতে তেওঁলোকে এই আঁচনিত আবেদন কৰিবলৈ হ'লে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ আবেদন কৰিব, এই আটাইবোৰ কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাই যাম। তাৰ বাবে আপুনি ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব। বন্ধুসকল, অসম চৰকাৰৰ এই জলপানী আঁচনিৰ জৰিয়তে অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীসমূহক প্ৰতি মাহে ধন যোগান ধৰিব। তেওঁলোকৰ নিজৰ একাউণ্টত প্ৰতি মাহে চৰকাৰে টকা সোমাই দিব আৰু তেওঁলোকক স্কুল খৰচ হিচাপে এই আঁচনিৰ জৰিয়তে চৰকাৰে তেওঁলোকক টকা যোগান ধৰিব। এই আঁচনিত আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বছৰি আয় 2.5 লাখতকৈ কম হ'ব লাগিব। লগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী স্কুলত শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। এই আঁচনিৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব, এই আটাইবোৰ কথা এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাই যাম। তাৰ আগতে যদি আপুনি চেনেলটি ছাবস্ক্ৰাইব কৰা নাছিল ছাবস্ক্ৰাইব কৰি ল'ব। জলপানী আঁচনিৰ বাবে আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ নিজৰ পঢ়ি থকা বিদ্যালয়ৰ পৰাই প্ৰপত্ৰ ফিল-আপ কৰিব পাৰিব। লগতে সংশ্লিষ্ট মহকুমাৰ কাৰ্যালয়ৰ পৰাই আপোনালোকে প্ৰপত্ৰ ল'ব পাৰিব। জলপানী আঁচনিৰ জৰিয়তে আপোনালোকে টকা পাব স্কুল খৰচৰ বাবে। অতি শীঘ্ৰে আঁচনিৰ বাবে আপোনালোকে আবেদন কৰক। ভিডিঅ'টি যদি ভাল লাগিছে আপোনাৰো বন্ধু বান্ধৱীৰ মাজলৈ ভিডিঅ'টি আপুনি শ্বেয়াৰ কৰি দিব।